নমস্কাৰ সকলোকে মোৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি ৰাস পূৰ্ণিমা আৰু মই এতিয়া ৰাস চাবলৈ আহিছোঁ। আপোনালোককো মই আজি আমাৰ স্থানীয় ৰাসৰ কেইটামান আকৰ্ষণীয় মুহূৰ্ত দেখুৱাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই হ'লে লাইক কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো চাই কেনে লাগিল। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলক মই অনুৰোধ জনাইছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। আহক এতিয়া আমি একেলগে ৰাস উপভোগ কৰোঁ।
ভূমি খবৰ কেৱল কৃষ্ণৰ জ্বৰ চিন্তি কামে মত সেয়া কৃষ্ণৰ সমিব পাল আহে পেকি শ্ৰীকৃষ্ণ পৰীক্ষা খবৰি পুত্ৰ বৈদ্য সন্মুখে লৈছে ৰাস আধৰুৱাকৈ এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোকৰ পৰাও আজিলৈ মই বিদায় লৈছোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে সকলো কুশলে থাকিব। নমস্কাৰ।